চাওক না কিমান বস্তু সব মেকআপৰ বস্তু ব্ৰাছ আছে এবোৰ আছে এটো আইলেছ ন আইলেছ আৰু কি হয় বাও এবোৰ মই ইমান নাজানো বেছিকে এটো কাজল গুতে মাস্কাৰা এটো কাজল মাস্কাৰা মুঠতে মেকআপৰ বস্তু সন্মুখত লৈ বহি আছো আৰু এতিয়া কৰিম মেকআপ মই নিজে নকৰো মোক মেকআপ কৰি দিব কোনে কৰি দিব কম বাৰু দেখাম বাৰু কিন্তু তাৰ আগতে বস্তুবোৰ চাই লৈছো লগতে ইফালে কাপোৰ ৰেডি হৈ আছে আৰু সকলোকে স্বাগতম জনাইছো অসমীয়া চলি ৰেখাৰ অন্য এটি ভিডিঅ'লৈ আশা কৰো ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব আৰু আজি মোক মেকআপ কৰিব এয়া আমাৰ গীতা কাকতি হয়নে এও মেকআপ কৰিব ধুনীয়াকৈ শিকি মেলি আহিছে আৰু মই মোৰ মুখখন ৰেডি কৰি ৰাখিছো তেওঁলে বুলি তেওঁ এতিয়া মোক ধুনীয়াকৈ সজাই দিব আহক তেন্তে আগবাঢ়ো ভিডিঅ'টোলৈ আৰম্ভণি হৈ গৈছে ক্লিনজাৰ ন ক্লিনজাৰ সব বস্তুতে প্ৰথম ক্লিনজাৰটোৰ প্ৰয়োজন হয় নহয় জানো ক্লিনজাৰ প্ৰথম মুখখন চাফা কৰি ল'ব ক্লিনজাৰখিনি লগাই লোৱাৰ পিছত এতিয়া ৱাইপছ এখনেৰে মুখখন খুব ধুনীয়াকৈ মোহাৰি লৈছে যাতে এক্সট্ৰা অইলবোৰ আঁতৰি যায় তেতিয়া মেকআপটো ভাল হয় আজি এনেধৰণৰ সৰু সৰু কথাবোৰ কৈ যাবলৈ চেষ্টা কৰিম বহুতে নিশ্চয় জানেই কিন্তু নজনাসকলৰ সুবিধা হ'ব খং উঠিছে নেকি তোমাৰ এতিয়া টনাৰ লগোৱা হৈ গ'ল কিন্তু মোৰ কেমেৰামেনে কেমেৰা অফ কৰি থ'লে হ'ব বাৰু একো নাই সেইকাৰণে কৈ দিলোঁ এনেকৈ আৰু মই যি মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰোঁ সেইটো বৰ্তমান সময়ত লগাই লৈছে জাষ্ট অকণমান মিলালেই হৈ যায় মানে কেমেৰাৰ কাৰণে চেলাৰী ইজ ডান তথাপিও ভাল পাইছোঁ দেই মই দেখি ভাল পাইছোঁ বহুত বেছি ডাঠ হৈ যোৱা নাই যে কেতিয়াবা কিছুমানত অলপ ডাঠ হৈ যায় ভাল পাইছোঁ দেখি লাগিব কনচিলাৰ কিন্তু এইটো কি বুলি কয় মানে এইটো চকুৰ ষ্টাইলটো হৈছে কাট ক্ৰিজ মই বাৰু বৰ বেছি নাজানো মেকআপৰ বিষয়ে যিহেতুকে তেওঁক সুধিছোঁ তেওঁ মোক কৈছে যদি মই কিবা উচ্চাৰণত ভুল কৰিছোঁ সেইটো মানে বুজি ল'ব আৰু সেনে নিজে কৈ দিলে সুবিধা হয় মোৰ দেখি আছে এটা ভয়ংকৰ ৰূপ দেখি ভয় নাখাব পিছত আকৌ দেখিব ভালকৈ ন প্ৰাখী গোটেই মুখৰ লগত এতিয়া মানে প্ৰথমে যেতিয়া কাট্ৰিজ কৰি দিয়া যায় না চবেই ভয় খায় ইমান কিবা বগা আহিলে অকণ ভাল হ'ব মানে কি হয় বস্তুবিলাক আনি আনি দিব পাৰিব এইটো কি হয় এইটো মইশ্চাৰাইজাৰ যোনটো ব্ৰেণ্ড ইউজ কৰিছোঁ তাৰে মইশ্চাৰাইজাৰ ডাবল লগালে এবাৰ যে মইশ্চাৰাইজাৰ লগোৱা নহয় এবাৰ লগালোৱে তুমি যোনটো ইউজ কৰা এতিয়া মানে যোনটো ব্ৰেণ্ড মই PSC ব্ৰেণ্ডটো ইউজ কৰিছোঁ তাৰে মইশ্চাৰাইজাৰ মোৰ মেকআপ কৰি থকা দেখি মোৰ ছোৱালীয়ে কি কৰি আছে চাওক ফুলফু কি কৰিছা আহিছে নে কেমেৰা কি কৰিছা তুমি কৰিবা প্ৰাইমাৰ লগালো এতিয়া প্ৰাইমাৰ দিছা ন প্ৰাইমাৰ আৰু কিহত মাৰে কালাৰ সেই একেই কথা আৰু বা মেকআপটোতো মানে বিভিন্ন ধৰণৰ থাকে ষ্টেপবোৰ এটা এটাকে ফ'ল' কৰি যাব লাগে ন তেতিয়াহে গৈ পিনে মানে মেকআপটো কমপ্লিট হয় সাধাৰণতে যিবোৰ বস্তু একদম সহজ যেন লাগে উজু যেন লাগে কিন্তু নহয় প্ৰতিটো বস্তুৱে মানে নিৰ্দিষ্ট এটা পদ্ধতিৰে আগবাঢ়ি যায় আৰু সকলোতে কষ্ট থাকে আগতে যেতিয়া মেকআপ কৰিছিলোঁ তেতিয়া মানে ইমানখিনি এনেকৈ সোধা মেলা হোৱা নাছিলে এবাৰ সুধি কৰিছোঁ যাতে আপোনালোককো মানে দেখাই যাব পাৰোঁ জনাই যাব পাৰোঁ আৰু তাতকৈও ডাঙৰ কথাটো হৈছে মই নিজে যাতে নেক্সট টাইম মেকআপ কৰিব গ'লে কেতিয়াবা যদি চেষ্টা কৰোঁ নিজে কৰিবলৈ মোৰ সুবিধা হ'ব কাৰণ মোৰ মেকআপৰ ওপৰত জ্ঞানটো নাই আৰু আমাৰ প্ৰাক্ষী মাইনাৰ সুবিধা হ'ব চাবলৈ আহিছোঁ মেকআপ চাবলৈ মই কৈ থৈ গৈছোঁ এজনীও নাজানো কোনটো আগে লগাই কোনটো পিছত লগাই আজি মেকআপৰ জৰিয়তে বস্তুটো ইয়াত মানে সোমাই থাকিব ন সেইটো আমি পিছত আৰু এটা কথা কওকচোন মানে ছোৱালী মানুহ হিচাপে ক'বলৈ গ'লে লাজেই লাগে আৰু মেকআপ কৰি পোৱা নাই আজিলৈকে মই কৈছো মোৰ নিচিনাকে বিয়াতে প্ৰথম মেকআপ কৰিবা কাৰণ ময়োতো বিয়াতে প্ৰথম কৰিছিলো ন তাইও তেনেকেই কৰিব বাকী যি নহওক বাৰু পিছত কেতিয়াবা নিজে মেকআপ কৰিলো নিজৰ ভিডিঅ'টোকে চাই কৰি যাব পাৰিম ন এইটো কি হয় তো কালাৰ কাৰেক্টাৰ বুলি কয় অৰেঞ্জ কালাৰ কি বুলি কয় কাৰেক্টাৰ
চকুটো ওপৰলৈ চোৱা যোনবিলাক অলপ ডাৰ্ক টাইপৰ আছে তোমাৰ নাই বাৰু চকুৰ হেৰিবিলাকত সেইখিনি এনেও বাকী ঠাইতকৈ চকুৰ সেইটো অলপ কমি থাকে যিখিনি জেগাত মানে গালখনৰ তুলনাত ৰংবোৰ কমি থাকে সেই জেগাখিনিত লগাব লাগে আৰু তেতিয়াহে মেটচ কৰিব ন এতিয়াটো কি হয় বেছ বুলি কয় দুটা কালাৰ স্কিনৰ লগত মিলাই আজি আমাৰ ধুনুনে ভয় খাই আছে মোক চিনি নাপাব বুলি কোৱাচোন তোমাৰ কি ভয় লাগি আছে বিয়াত আকৌ চিনি পোৱা নাছিলো বিয়াত চিনি পোৱা নাছিলা মেকআপ কৰোঁতে এতিয়া মেকআপ কৰি যে চিনি নাপাব লাগি আছে কৈছা লাগা হে মেৰে কো এতিয়া কি লগাইছা ফাউণ্ডেশ্যন ফাউণ্ডেশ্যন লাষ্ট নেকি এইটো নহয় ইয়াৰ পৰা আৰু থাকিব আছে বহুত আছে বাপৰে তৰপ আহি থাকে ন মেকআপত মিলাওঁতে অকণ দিগদাৰ হয় মানে চুকবোৰত থাকি গ'লে মানে কেমেৰাত ধৰা পৰি যায় সেইকাৰণে বেয়া লাগে ভাল পালে কিন্তু উৎকেইটা যে কেনেকুৱা দেখে ন মেকআপখিনি কৰি থাকোঁতে ৰূপ সলনি হৈ যোৱাত মোৰ মায়ে কেনেকৈ চাইছে চাওক এতিয়া আহিছে কি কনচিলাৰ ন ভয় খাই যাব যিহে ৰূপত দেখি ধুনুনে ভয় খাই আছে নেকি ঠিক নাই মই ভয় খাইছো তাই ভয় নাখাব কুলপু কুলপু কি লগাইছো হাঁহিছে মই কি লগাইছো মুখত বোলে চোৱা চোৱা বেলেগত ৰিয়েকশ্যন নাই মই কি লগাইছো কি হয় কেতিয়ানো টু এইচ ডি ট্ৰান্সলেশ্যন পাউডাৰ ওপৰলৈ চোৱা No. এতিয়াটো কি কৰিছা কণ্ট্ৰল কৰিছোঁ নোজ কণ্ট্ৰলিং নোজ কণ্ট্ৰলিং ন যথেষ্টখিনি কাম সম্পূৰ্ণ হৈছে মুখখনৰ সঁচাকৈ এটা মেকআপ সম্পূৰ্ণ কৰিবলৈ বহুত সময় আৰু কষ্টৰ প্ৰয়োজন হয় এগৰাকী মেকআপ আৰ্টিষ্টে যিমান হেঁপাহেৰে এই কলাবিধ শিকি আহে কষ্ট কৰে যেতিয়া তেওঁ কিছু সময় খৰচ কৰি হ'লেও কাৰোবাৰ মুখত সেইখিনি প্ৰকাশ কৰিব পাৰে ধুনীয়া এটা ৰূপ দিব পাৰে তেওঁ নিশ্চয় আনন্দিত হয় মই সাধাৰণতে নিজকে বিনা মেকআপত বেছি ভাল পাওঁ বহুতে কয়ো কিন্তু কেতিয়াবা এনেকৈও নিজকে দেখি ভাল লাগে সঁচাকৈ বৰ আচৰিত এইবিধ কলা এখন মুখক নিজৰ মতে আকৃতি দিব পাৰে এগৰাকী মেকআপ আৰ্টিষ্টে এতিয়া কি কৰি আছা এইটো হাইলাইটাৰ এতিয়া প্ৰায় হৈ গৈছেহি আৰু আছে বাৰু বাকী বহুত হেয়াৰ চেয়াৰ কৰিবলৈ আছে কিন্তু মুখৰটো প্ৰায় হৈছে আইশ্বেডোত আছে আইলেছ লগাব আছে অলপ আছে কিন্তু মানে 80% মান হৈছে আৰু মুখৰ 80% হৈ গ'ল এইটো হৈছে মোৰ ভাল লগা এটা পাৰ্ট সম্পূৰ্ণ মেকআপটোৰ ভিতৰত আইশ্বেডো ভাল লাগে কিন্তু মোৰ কৰাহে নহয় বিশেষ আৰু দুইজনীয়ে কথা পাতি আছোঁ তেওঁ মোক কৈছে যে প্ৰথম লগ পোৱা যেন লগাই নাই আৰু মোৰো তেনেকুৱাই লাগিল বাৰু সঁচাকৈ ভাল লাগিলে গীতাক লগ পাই আৰু আজি গীতাই তৃতীয়বাৰৰ কাৰণে এনেদৰে মেকআপ কৰিছে মোৰ কিন্তু ভাল লাগিছে আপোনালোকৰ কেনে লাগিছে জনাব মই তেওঁক নাম কাঢ়িয়ে মাতিছোঁ কাৰণ গীতা মোতকৈ যথেষ্টখিনি সৰু হয় আৰু এয়া হয়তো মেকআপ ফিক্সাৰ হয় যদি ভুল কৈছোঁ তেনেহ'লে কমেণ্টত জনাব কাৰণ মোৰ সোধা নহ'ল আনফালে আইলেছো লগোৱা হ'ল এতিয়া কেৱল চুলিৰ কাম বাকী আছে অকণমান ভাবি চিন্তি ঠিক কৰিলে চুলিখিনি সন্মুখৰখিনিত ডিজাইন দিব আৰু পিছফালৰখিনি খোলা ৰাখিব যিহেতুকে মোৰ চুলিখিনি অকণমান দীঘল হোৱাৰ লগতে তলৰখিনি অলপ কাৰ্লিও হয় সেইকাৰণে সুবিধা হ'ব আনফালে আমাৰ গীতাৰ ভণ্টি আহি পালে কেমেৰা যিহেতুকে বেলেগে ধৰি আছিল মুখখন দেখাব নহ'ল তেওঁ হেল্প কৰি দিলে সঁচাকৈ মেকআপ আৰ্টিষ্ট এই কামটো এনে এটা কাম যাৰ জৰিয়তে আমাৰ মহিলাসকল স্বাৱলম্বী হোৱাৰ লগতে নিজৰ ঘৰখন চলাটো যথেষ্ট পৰিমাণে সহায় সহযোগ কৰিব পাৰে আৰু কাপোৰৰ লগত মিলাই মেচিং কৰি লিপষ্টিক লগাম বুলি থোৱাৰ বাবে একেবাৰে শেষত লিপষ্টিকটো লগাই দিছে হেল্ল' এতিয়া হৈ গ'ল মেকআপ কৰা আৰু মোক এনেদৰে সজাই পৰাই দিলে আমাৰ এয়া গীতা কাকতি হয় তেওঁৰ নামটো আৰু খুব ধুনীয়া মেকআপ কৰিছে আপোনালোকে দেখিছে আৰু ফটো উঠিবলৈ বাকী আছে এতিয়াও আমি মেকআপ কৰি সম্পূৰ্ণ কৰি উঠিছোঁহে মাত্ৰ এতিয়া যাম ফটো উঠিবলৈ আৰু যিহেতুকে ইমান ধুনীয়াকৈ মোক মেকআপ কৰি দিলে গীতাই সেইকাৰণে আপোনালোকৰ লগত চিনাকি কৰাই দিছোঁ আৰু এওঁৰ ইনষ্টাগ্ৰাম ID লগতে নাম্বাৰ সকলো ডিটেইলছ মই ডেছক্ৰিপশ্যনত দি থৈ দিম আপোনালোকে এওঁৰ লগত কণ্টেক্ট কৰিব পাৰিব বিয়া সবাহ যিয়েই নহওক মেকআপ কৰিব লগা হ'লে ধুনীয়াকৈ মেকআপ কৰি দিব আপোনাক খুব ধুনীয়া এটা লুক দি দিব আৰু তুমি
আপোনালোকৰ যদি মোৰ মেকআপটো ভাল লাগিছে তেনেহ'লে কণ্টেক্ট কৰিব গীতা কাকতি, তাতে নাম্বাৰটো আছে। আশা কৰোঁ আপোনালোকে মৰিগাঁওবাসীয়ে বিশেষকৈ মৰিগাঁৱৰ বাহিৰতো তেওঁ যাব, খালি আপোনালোকে কণ্টেক্ট কৰিলেই হ'ল। মৰিগাঁওবাসীয়ে বিশেষভাৱে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু এতিয়া আমি যাওঁ ফটো উঠিবলৈ, হয় নাই? এতিয়া আমি গৈ আছোঁ এতিয়া আমি আহি পাই গ'লোহি চাৰণবিলৰ যিখন পাৰ্ক হয় তাতে আহিছোঁ। ঔজাৰী চাৰণবিল এইফালে সোমাব লাগিব ন? এতিয়া ফটো উঠিবলৈ আৰম্ভ কৰা হৈছে। ফটো উঠাৰ সময়ত কেমেৰা মিলোৱা, ড্ৰেছ পাতি ঠিক কৰা, এইখিনি কাম তেওঁলোকে কৰি আছে। লগতে মই যিহেতুকে মডেল নহয়, মোৰ এই বিষয়ে কোনো জ্ঞান নাই, নাজানো মই এইখিনি বস্তু। যিখিনি কৰিছোঁ এতিয়ালৈকে তেওঁলোকে শিকাই দিয়াৰ মতেই কৰিছোঁ। তেওঁলোকে মোক প'জবোৰ দেখাই দিয়ে, এনেকৈ দিয়ক তেনেকৈ দিয়ক, মই তেনেকৈ কৰিবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ। আপোনালোকে নিশ্চয় জানে এনে ভিডিঅ'ৰ জৰিয়তে এগৰাকী মেকআপ আৰ্টিষ্ট, এজন ফটোগ্ৰাফাৰ আৰু বেলেগ ব্যক্তিও যদি ইয়াত জড়িত হৈ থাকে তেওঁলোককো চিনাকি কৰাই দিয়া হয় আপোনালোকৰ লগত, যাতে তেওঁলোকে যিখিনি কাম শিকি আহিছে, সমাজত কৰি যাম বুলি ভাবিছে, সেই কামখিনি আপোনালোকে নিজে দেখি শুনি তেওঁলোকক সহায় সহযোগ কৰিব পাৰে তেওঁলোকৰ কামত যাতে আগবাঢ়ি যোৱাত। সেয়েহে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এওঁলোকৰ লগত চিনাকি কৰাই দিলোঁ। আশা কৰিছোঁ আপোনালোকে যাতে তেওঁলোকৰ কামখিনিত সফল হোৱাত সহায় সহযোগ কৰে। ফটো উঠিছোঁ, যিহে ফটো উঠিছোঁ হাঁহিটোৱে নোলায়, মানে হাঁহিলেও হাঁহি নোলায়। কেনেকুৱা হ'ব ন পৰিস্থিতি? হাঁহিলেও হাঁহি নোলায়। ভালেই হৈছে দিয়া। ঘৰত গৈ খালি বকি নাথাকিবা। তুমি বকি থাকা, প্ৰব্লেম নাই। মই মেকআপ কৰা গৰাকীৰ কথা কৈছোঁ, হয় নাই? বা বহুত ধুনীয়া হয় দেই আমাৰ এই পাৰ্কখন। মই আজিহে আহিলোঁ, আগতে অহা নাই কেতিয়াও। সম্পূৰ্ণ নাই হোৱা, তথাপিও ভাল লগা চাওক। আৰু এইফালে হৈছে আমাৰ কেমেৰামেন ভাইটি, নামটো কি? সঞ্জীৱ বৰা। আৰু ফটো উঠাই আছে। বা খং উঠিছে নেকি সেইটো কোৱা। ফটো পিছত ভালকৈ দেখিব, ভিডিঅ'টো মাজে মাজে দেখিয়ে থাকিব বাৰু ফটোবোৰ। সেইটো চিনাকি কৰাই থ'লোঁ। আৰু একেবাৰতে কৈ থৈ দিওঁ, ভাইটি মৰিগাঁৱৰে হয় আৰু তেওঁৰ নাম্বাৰ থাকিব ডেছক্ৰিপশ্যন বক্সত। ইনষ্টাগ্ৰাম আছে চাগে, গোটেই ডিটেইলছ থাকিব। ইনষ্টাগ্ৰাম মানে গোটেই ডিটেইলছ থাকিব মোৰ ডেছক্ৰিপশ্যন বক্সত। এই ভিডিঅ'টোৰ আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু ফটো চাইতো দেখিবই কেনেকুৱা ফটো উঠাইছে, হয় নাই? প'জবোৰত ইমান ধ্যান নিদিব, কাৰণ সেইবোৰ মোৰ দুখ, তেওঁৰ নহয়। ঠিক আছে, আমি এতিয়া কামত লাগো। আধৰুৱা হৈ আছে কাম, চাই থাকক ভিডিঅ'টো। এয়া আমাৰ কেমেৰামেনৰ বন্ধু, তোমাৰ নামটো? নিৰূপ। মৰিগাঁৱৰে ন? ঠিক আছে, ভাল লাগিলে লগ পাই। এবাৰ নিজৰ মতে এটা প'জ দি চালোঁ, আৰু এখন হাত খালী হৈ আছে। সেইটো ইমান মন নকৰিব, কাৰণ খাৰুৱে পাত খুলিব পৰা নগ'ল, তাৰ নাটটো অকণমান বেয়া হৈ গ'ল, যাৰ বাবে এখন হাত খালী হৈ থাকিল। এতিয়া কাম খতম। আচলতে পোহৰ নাইকিয়া হৈ গ'লগৈ, আমি আহি পোৱা অলপ দেৰি হ'ল, সেইকাৰণে এতিয়া যাবলৈ লৈছোঁ। মৰিগাঁৱত এখন ভাল পাৰ্ক নাই চাবলৈ গ'লে। যদি এখন হয় বহুত ভাল লাগিব। মানে এখনতো অলৰেডি হৈছে আধা আধি বুলিব পাৰি। খুব ধুনীয়া মানে লাগিব যদি সম্পূৰ্ণ হৈ উঠে সোনকালে। সোনকালে হৈ উঠক তাকে আশা কৰিছোঁ। যদিও মই মৰিগাঁৱত নাথাকোঁ, কিন্তু যেতিয়া আহিম তেতিয়া আহিব পাৰিম ন চাবলৈ। আৰু এতিয়া গৈ আছোঁ আৰু ইয়াতে নাও খেল হৈ থাকে, প্ৰেক্টিচ কৰি থাকে খেলুৱৈসকলে। এখনতো পূৰা ড্ৰাম দি পিনি বনাই থৈ দিছে নাৱৰ নিচিনা। দেখাই দিম দেই, এইখন চাওক, এইখন। এতিয়া বাই বাই ন? বাই। আজি আপোনাক বহুত ধুনীয়া লাগিছে। থেংক ইউ। ফটোখিনিয়ে ভালকৈ উঠিব নোৱাৰিলোঁ, মানে প'জ দিবলৈ ভাল হৈছে দিয়ক, প'জ ৰ'দটো নাইকিয়া হৈ থাকিলে। বাকী চব তোমাৰ হাতত দেই। হ'ব দিয়ক, মই দি দিম আপোনাক। যাওঁ। ঠিক আছে, যোৱা। আকৌ লগ পাম কেতিয়াবা। আৰু আমি এতিয়া আমাৰ ঘৰলৈ যাম বাৰু ন? ঘৰত গৈ বাই বাই, নহয় জানো? এতিয়া ঘৰ আহি পাই গ'লোহি। ফটো উঠা কাম খতম। আৰু লুকাইছে, আহা আকৌ। আৰু এতিয়া খুব ধুনীয়াকৈ মোক
মেকআপ কৰিছিল যেনেকৈ তেনেকৈ চুলি তুলিবোৰো ধুনীয়াকৈ ঠিক কৰি দিলে কাৰণ চুলিখিনি পৰিপাটি কৰিবলৈ বৰ কষ্ট হয় সেইটো বস্তু কৰাগৰাকীয়েও গম পায় বা যাৰ কৰি দিয়া হয় তেওঁও গম পায় আৰু ভাল লাগিলে তোমাৰ লগত ফটো চটো কৰি লাগিলে আৰু তোমাক বহুত ভাল লাগিলে থেংক ইউ মোৰো ভাল লাগিলে তোমাক লগ পাই আৰু এইখিনি মুখৰখিনিও কৰিবলৈ লৈছিলে চাফা মই কৈছোঁ নালাগে সেইখিনি মই নিজে পাৰিম কৰি ল'ম চুলিখিনি অকলে কৰিবলৈ কষ্ট হয় সেইকাৰণে কৰি দিলে সেইখিনি আৰু এতিয়া বাই বাই ভাল লাগিলে লগ পাই যদি ভাল লাগিছে মেকআপটো কণ্টেক্ট কৰিব মোৰ ফেচবুকত গীতা কাকতি বুলি আছে তাতে নাম্বাৰটো আছে মই গোটেইখিনি দি দিম লিংকটো দিবই বাই বাই ভাল লাগিলে লগ পাই